Hello everyone, welcome to our channel. So আজিৰ এই ভিডিঅ'টোত আমি আমাৰ আহিবলগীয়া ষ্টক মাৰ্কেটৰ যিটো অফলাইন বেটছ আছে তাত আমি কোনখিনি কথা শিকাওঁ আমাৰ সিলেবাছত কি আছে কেনেকৈ আমি শিকাওঁ আমাৰ অফলাইন ক্লাছটো আপোনালোকে কিয় ল'ব লাগে তাত আপোনালোকে কি এডভান্টেজ পাব সেই গোটেইখিনি কথা খুব সুন্দৰভাৱে ডিসকাস কৰিম লগতে আটাইতকৈ যিটো ইম্পৰ্টেন্ট বস্তু হেতু আমি ষ্টক মাৰ্কেটৰ পৰা কিমান প্ৰফিট কৰি আছো কিমান লছ হৈছে ক'ত আমি কেনেকৈ ট্ৰেড কৰো উইথ ভেৰিফাইড P&L লিংক ভেৰিফাইড প্ৰফিট এণ্ড লছ লিংকৰ সৈতে আমি আপোনালোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিম ওকে সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু মাৰ্কেটৰ বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট আপডেটস ফাইনান্স ৰিলেটেড ইম্পৰ্টেন্ট আপডেটস ল'বৰ কাৰণে আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰে আমি খুব ধুনীয়া কন্টেন্ট অসমীয়া ভাষাত প্ল্যান কৰিছো যাতে অসমত আমি ফাইনান্স ৰিলেটেড এটা এৱেৰনেছ আমি খুব ধুনীয়াকৈ আনিব পাৰো সো সেই কাৰণে আমি এই চেনেলটো খুব ধুনীয়াকৈ আমি প্ল্যান কৰিছো সো আপোনালোকে সাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সো আজি যোৱা 3 বছৰ ধৰি আমি জোৰহাটত ষ্টক মাৰ্কেট ক্লাছৰুম বুলি এখন একাডেমি চলাই আহিছো তাত আমি বিভিন্ন ধৰণৰ লোকক আমাৰ ষ্টক মাৰ্কেটৰ ওপৰত আমি এৱেৰনেছ দি আহিছো আমি বিভিন্ন ধৰণৰ ট্ৰেইনিং আমি দি আহিছো ওকে সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই মোৰ নিজৰ পৰিচয়টো দি লওঁ সো মোৰ নাম আবিদ আব্বাস মই আসাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইঞ্জিনিয়াৰিং পাস কৰিছিলো 2019ত মই ইঞ্জিনিয়াৰিং পাস আউট হয় আসাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা সো তাৰ পিছত মোৰ ষ্টক মাৰ্কেটৰ ওপৰত বহুত বেছি ইন্টাৰেষ্ট আহিলে সো হেতু কাৰণে মই এজ এ কেৰিয়াৰ হিচাপে ইয়াক ল'বলৈ চেষ্টা কৰিলো আৰু বহুতখিনি মই কোৰ্सेছ আৰু সাৰ্টিফিকেশনছ প্ৰগ্ৰামো কৰিলো ষ্টক মাৰ্কেটৰ ওপৰত সো প্ৰথম কোৰ্সটো আছিল আপোনালোকৰ ইণ্ডিয়ান স্কুল অফ বিজনেছৰ পৰা এডভান্স ট্ৰেডিং এলগৰিথমছৰ ওপৰত ষ্টক মাৰ্কেটৰ দেন ইউনিভাৰ্চিটি অফ জেনেভা এইবিলাক সব আমি অনলাইন কৰিছো ইউনিভাৰ্চিটি অফ জেনেভাৰ পৰা আন্ডাৰষ্টেণ্ডিং ফাইনান্সিয়েল মাৰ্কেটৰ ওপৰত কোৰ্স কৰিলো দেন SEBI certification যিটো কয় NISM ৰ পৰা যিটো SEBI certification লোৱা যায় ৰেজিষ্টাৰ্ড নহয় দেই certification ওকে সো যিটো SEBI certification হয় হেতু আমি কমপ্লিট কৰিলো লগতে এই যিখিনি আমাৰ নলেজ আছিল সেইখিনি আমি এপ্লাই কৰি Jorhat আমি 5 টাইমছ 60 ডে চ্যালেঞ্জখন আমি জিকিছো ওকে 60 ডে চ্যালেঞ্জ মানে এতিয়া এই প্ৰগ্ৰামটো বন্ধ হৈ গৈছে আগতে আছিল কি আপোনালোকে যদি 60 ডেজ ষ্টক মাৰ্কেটত প্ৰফিটেবল হয় ট্ৰেডিং কৰি দেন আপুনি এখন সাৰ্টিফিকেট পাব Jorhat পৰা সো আমি 5 টাইমছ কন্টিনিউয়াস এটো পাইছো সো আনফৰচুনেটলি এটো হুনকালে বন্ধ হৈ গল আমাৰটো আৰু টাৰ্গেট আছিল কন্টিনিউ কৰি থকা কিন্তু প্ৰগ্ৰামটো Jorhat এটা বন্ধ কৰি দিছে সো 5 টাইমছতে আমাৰ ৰখি গৈছে পাৰ যি কি নহওক এখিনি বস্তু দেখুৱাৰ ৰিজনটো এটোৱে হয় যে যাতে আপোনালোকে আমাৰ ক্ৰেডিবিলিটিটো ওপৰত অলপ ট্ৰাষ্ট কৰে যে আমি যিখিনি শিকাও আপোনালোকক প্ৰপাৰ ইনফৰমেশন আমি ষ্টক মাৰ্কেট ৰিলেটেড আপোনালোকক দিবলৈ চেষ্টা কৰো এতিয়া আমাৰ এটা ইউটিউব চেনেল আছে দেখা পাইছে মানি মেনেজ একাডেমি আমাৰ ইউটিউব চেনেল সো সাবস্ক্ৰাইবাৰ বেছি হোৱা নাই আমাৰ কারণ চেনেলটোৰ ওপৰত আমি ইমান কাম কৰা নাছিলো অফলাইন কোৰ্সৰ ওপৰতে আমাৰ বেছি ফোকাস আছিল বাট এতিয়া আমি লাহে কিছুমান ভাল কন্টেন্ট আমি প্ল্যান কৰি উলিয়াইছো আমি আপোনালোকৰ ইউটিউবত দিবৰ কাৰণে সো চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব লগতে বন্ধু বান্ধৱৰ সৈতে আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ওকে সো এতিয়া অলপমান ডিসকাস কৰো যে আজিকালি তো আপোনালোকে দেখা পাইছে ষ্টক মাৰ্কেটৰ ওপৰত অনলাইন ট্ৰেইনিং প্ৰগ্ৰাম বহুত আছে ওকে আপোনালোকে অজস্ৰ অল ওভাৰ ইন্ডিয়া আপোনালোকে অনলাইন ট্ৰেইনিং প্ৰগ্ৰাম পাব কিন্তু আমি কিয় অফলাইন কোৰ্সটোৰ ওপৰত বেছি ফোকাস কৰো অফলাইন মেথডটোৰ ওপৰত আমি বেছি কিয় ফোকাস কৰো বিকজ প্ৰথম কথা তাতে এটা আপোনালোকে ইন্টাৰেক্টিভ লাৰ্নিং এনভায়ৰনমেন্ট এটা পায় ইয়াৰ মানে কি যে সাপোজ আপুনি কিবা এটা ক্লাস কৰি আছে ক্লাসটো কৰি থকাৰ টাইমত আপুনি হঠাৎ আপোনাৰ কিবা এটা নুবুজা আহিলে কিবা এটা ডাউট আহিলে তো সেই ডাউটটো লগালগ আপুনি টিচাৰজনৰ পৰা আপুনি ক্লিয়াৰ কৰি ল'ব পাৰিব সো যেটা ক্লাছৰ মাজতে বুজাই থাকে আপুনি হেতু সময়তে যদি আপুনি ডাউটটো ক্লিয়াৰ কৰি লয় ফেস টু ফেস তেতিয়া আপোনাৰ খুব ধুনীয়াকৈ আন্ডাৰষ্টেণ্ডিংটো ভাল হয় ওকে আৰু এতিয়া আমি যিমান কিটা বেটছ এতিয়ালৈকে কমপ্লিট কৰিছো বহুতত দেখা পাইছো যে একদম এটো প্ৰ্যাকটিক্যাল কথা খুব নৰমাল কথা যে সকলোৰে লাৰ্নিং কেপাসিটিটো একে নহয় ওকে সকলোৰে আন্ডাৰষ্টেণ্ডিং আপোনাৰ কিছুমানে আপোনাৰ হুনকালে বুজি পায় কিছুমানৰ অকমান টাইম লাগে ওকে কিছুমান ফাস্ট লাৰ্নাৰ আছে কিছুমান স্লো লাৰ্নাৰ আছে সো যি সকলে অকমান বুজাত অসুবিধা হয় তেওঁলোকক আমি ক্লাছত পাৰ্সোনালাইজড এটেনশন দিও মানে ধৰক আপুনি কিবা এটা বস্তু বুজি পোৱা নাই আপোনাৰ ওচৰত গৈ আমি বস্তুটো লাগিলে ক্লাছ আমাৰ অলপ দেৰিয়ে হওক আমি আপোনালোকক বস্তুটো ক্লিয়াৰ কৰিহে নেক্সট আমি আগবাঢ়িম ওকে সো পাৰ্সোনালাইজড এটেনশনটো কাৰণে অফলাইন ক্লাছতকৈ আটাইতকৈ অফলাইন ক্লাছৰ এটা খুব এটা ইম্পৰ্টেন্ট এডভান্টেজ হয় সো নেক্সট যেটো অফলাইন ক্লাছৰ এডভান্টেজ আছে হেতু হৈছে আপোনাৰ hands on experience
ওকে সো এটা চাওক ষ্টক মাৰ্কেট এনেকুৱা এটা বস্তু অকল আপুনি থিয়ৰি বা কিতাপ পঢ়ি গোটেই বস্তুখিনি আয়ত্ত কৰিব নোৱাৰে কিছুমান আপোনাক প্ৰেক্টিকেল আপুনি কম্পিউটাৰত প্ৰেক্টিকেল বস্তু আপুনি কৰিব লাগিব ৰাইট সো এতিয়া যেনেকৈ আপোনাৰ চাৰ্ট এনালাইচিছ হওক সো আপুনি ৰিলায়েন্সৰ চাৰ্টখন খুলিলে তাতে কিছুমান আপোনাৰ টেকনিকেল টুল আপুনি ইউজ কৰিব লাগিব ৰাইট সো সেই টুলবিলাক এজন বিগিনাৰে হয়তো ইউটিউব চাই বহুত কম বয়সীয়া ষ্টুডেণ্টসকলে শিকি যায় কিন্তু যিসকল অকণমান সময় হৈছে যিসকল অকণমান টেকনিকেলি এক্সপাৰ্ট নহয় তেওঁলোকক বহুতখিনি দিগদাৰ হয় অসুবিধাৰ সন্মুখীন হয় ৰাইট সো আমি প্ৰপাৰলি ক্লাছৰুমত টেকনিকেল এনালাইচিছৰ পৰা আৰম্ভ কৰি বেলেগ ৱেবছাইটৰ পৰা আপোনালোকে ফাণ্ডামেণ্টেল এনালাইচিছ কেনেকৈ কৰিব ডেটাবিলাক ক'ৰ পৰা ল'ব গোটেই বস্তুখিনি আমি প্ৰেক্টিকেলি ক্লাছত শিকাই দিওঁ যিখিনি বস্তু অনলাইনত আপোনালোকে ভিডিঅ' চাই দেখা নাপাব সেইখিনি বস্তু ক্লাছত বহি আপোনালোকে নিজৰ লেপটপ বা কম্পিউটাৰ মোবাইল লৈ আহিব তাত আমি এজনকৈ চবকে দেখাই দিয়া হয় সো এইটো এটা খুব ধুনীয়া লাৰ্ণিং এক্সপিৰিয়েঞ্চ হয় আপোনালোকৰ কাৰণে এটা কথা আছে যে আপোনালোকে যদি পঢ়ি যিমান শিকিব কৰি তাতকৈ বেছি শিকিব সো প্ৰেক্টিকেলটো বহুত ইম্পৰ্টেণ্ট হয় আৰু প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চটো ক্লাছৰুমতহে খুব ধুনীয়াকৈ পোৱা যায় ৰাইট সো নেক্সট যিটো এডভান্টেজ হ'ল সেইটো হৈছে খুব ডাঙৰ এটা এডভান্টেজ সেইটো হৈছে আপোনাৰ নেটৱৰ্কিং এক্সপিৰিয়েঞ্চ এতিয়া আমাৰ ক্লাছৰুমত যিসকল ষ্টুডেণ্ট আহে তেওঁলোক সকলোৰে এটা কমন ইণ্টাৰেষ্ট আছে কি ষ্টক মাৰ্কেট ওকে ট্ৰেডিং কৰিব লাগে ফাইনেন্স ৰিলেটেড নলেজ ল'ব লাগে ইনভেষ্টিং কৰিব লাগে ট্ৰেডিং কৰিব লাগে পইচা ইনকাম কৰিব লাগে মাৰ্কেটৰ পৰা সো সেই এজনে ইজনৰ লগত কথা পাতি বহুতখিনি ধুনীয়া এটা টিম বিল্ড আপ হৈ যায় তো তেওঁলোকৰ মাজতে ডিছকাশ্যন হৈ বহুতখিনি কথা শিকিব পৰা যায় যিটো আপোনাৰ অনলাইনত বহুত অসুবিধা হয় ক্লাছৰুমত যিটো আপোনাৰ সেই টিম বিল্ডিংটো হয় যিটো আপোনাৰ এটা কমিউনিটিটো বিল্ড আপ হয় খুব ধুনীয়াকৈ আপোনালোকে সেইখিনি বস্তু কৰিব পাৰে আমাৰ এতিয়া দেখিছোঁ যোৰহাটৰ চেণ্টাৰত আমাৰ লাষ্ট বেটচবিলাকত সকলোৰে নিজে গ্ৰুপ খুলি খুব ধুনীয়াকৈ এটা সুন্দৰভাৱে ডিছকাশ্যন আগবঢ়াই গৈছে সো সেইকাৰণে ক্লাছৰুমত এই নেটৱৰ্কিং এক্সপিৰিয়েঞ্চটো আপোনাৰ খুব ধুনীয়া হয় ওকে সো এইকেইটা এডভান্টেজ আছে ক্লাছৰুম কোৰ্চৰ আপোনালোকে চাব পাৰে যদি আপোনালোকে ল'ম বুলি ভাবিছে ক্লাছৰুম কোৰ্চ প্ৰিফাৰ কৰিব ৰাদাৰ দেন অনলাইন কোৰ্চ ওকে সো আমাৰ ক্লাছৰুম কোৰ্চটো কেনেকুৱা হয় সেইটোৰ ওপৰত অলপমান জাষ্ট এটা আইডিয়া দিওঁ আমাৰ 12টা অফলাইন ক্লাছ হয় ওকে 12 অফলাইন ক্লাছেছ আমাৰ 12টা অফলাইন ক্লাছ আমি দিওঁ সো 12টা অফলাইন ক্লাছত আমি আপোনাক একদম বেছিকৰ পৰা আমি শিকাই লৈ যাওঁ যে আপোনাৰ ষ্টক মাৰ্কেট কি হয় কেনেকৈ ইয়াতে ষ্টাৰ্ট কৰিব লাগে আমি কিয় পইচা ইনভেষ্ট কৰিব লাগে একদম জিৰ'ৰ পৰা কাৰোবাৰ যদি একো নলেজ নাই মাৰ্কেটত ষ্টিল ইউ আৰ অলৱেজ ৱেলকাম আমাৰ ক্লাছৰুমত আহিব আমি আপোনালোকক বেছিকৰ পৰা গোটেই বস্তুখিনি প্ৰপাৰলি শিকাই দিওঁ ওকে সো কিছুমানে ভাবিব যে 12টা ক্লাছত আপোনালোকে চব কেনেকৈ শিকাব পাৰে এইটো এটা ইম্পৰ্টেণ্ট কথা চাওক ষ্টক মাৰ্কেটখন হৈছে এখন প্ৰশান্ত সাগৰৰ নিচিনা ওকে তো আপুনি 12টা ক্লাছ নালাগে আপোনাক যদি 100টা 200টাও ক্লাছ দিয়া হয় তথাপিও আপোনাৰ শিকি শেষ নহ'ব অন্ত নাই ওকে বহুত বস্তু আছে জানিবৰ কাৰণে কিন্তু আমি কি কৰোঁ যিখিনি বস্তু আপোনাক এজ এ বিগিনাৰ আপোনাক লাগে বিগিনাৰ টু ইণ্টাৰমিডিয়েট লেভেললৈকে আপোনাক লাগে ফৰ ছুইং ট্ৰেডিং এণ্ড ইনভেষ্টমেণ্ট যিখিনি বস্তু আপোনালোকক লাগে সেই বস্তুখিনি আমি 12টা ক্লাছত কনচাইজলি আপোনালোকক শিকাই দিওঁ এতিয়া চাওক ষ্টক মাৰ্কেটত আপোনালোকে PhD কৰিব অহা নাই আপোনালোকে ষ্টক মাৰ্কেটত অহাৰ মেইন ৰিজনটো হৈছে যে অলপ নলেজ লৈ আগবাঢ়ি আমি প্ৰফিট কেনেকৈ কৰিব পাৰোঁ ৰাইট সো প্ৰফিট কৰিবৰ কাৰণে আপুনি গোটেই বস্তুখিনি জানিব নালাগে কিছুমান চিলেক্টিভ নলেজ আমি আপোনালোকক দিওঁ চিলেক্টিভ কনচেপ্ট আমি শিকাওঁ সো 12টা ক্লাছত সেইখিনি বস্তু আমাৰ খুব ধুনীয়াকৈ কভাৰ হৈ যায় অলৰাইট নেক্সট 12টা অফলাইন ক্লাছ পোৱাৰ পিছত আমি 1 বছৰ আপোনালোকক অনলাইন ছাপোৰ্ট দিম ৱেবিনাৰ থ্ৰু দিম সো মাহত আমাৰ 2-3খন ৱেবিনাৰ হয় ৱেবিনাৰ থ্ৰু দি আমি আপোনালোকক 1 বছৰ ছাপোৰ্ট দিম মানে ধৰক মাৰ্কেটৰ ট্ৰেণ্ড কেনেকুৱা চলি আছে কোনটো ছেক্টৰত আপোনালোকে এতিয়া পইচা লগাব লাগে কোনটো ছেক্টৰৰ পৰা পইচা উঠাব লাগে কোনটো আপোনালোকৰ লাইক বাজেট এনালাইচিছ বাজেটত কি চলি আছে সো সেই গোটেই অনলাইন ছাপোৰ্টটো আপোনালোকে পাব এইটো কিয় ইম্পৰ্টেণ্ট কাৰণ আমি জানো যে 12টা ক্লাছত মাৰ্কেটখন শিকি শেষ কৰাটো পচিবল নহয় সো তাৰ লগতে যদি আপুনি 1 বছৰ আমাৰ পৰা এক্সপাৰ্ট আপোনালোকে ছাপোৰ্টটো পায় এইটোৱে আপোনালোকক প্ৰপাৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চটো দি দিয়ে এইটো আপোনালোকক প্ৰপাৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চটো দি দিয়ে যে ওকে আমি 12টা ক্লাছত আমি যিখিনি থিয়ৰি আৰু ষ্ট্ৰেটেজি আমি শিকিলোঁ ক্লাছত সেইখিনি আমি প্ৰেক্টিকেলি মাৰ্কেটত এপ্লাই কৰিব পাৰিম উইথ 1 year ছাপোৰ্ট ওকে সো এইটো বস্তু বহুত ইম্পৰ্টেণ্ট আৰু ক্লাছ আমাৰ যিটো আমাৰ এতিয়া ক্ৰেছ কোৰ্চ ষ্টাৰ্ট হৈ আছে ফ্ৰম 14 নৱেম্বৰ যিটো আমাৰ ক্ৰেছ কোৰ্চ ষ্টাৰ্ট হৈ আছে তাতে আমাৰ 5 days a week আমাৰ ক্লাছ হ'ব
অ'কে 5 days a week আমাৰ ক্লাছ হ'ব আৰু 4টা বজাৰ পৰা 6টা বজালৈকে আমি টাইমিংটো ৰাখিছোঁ কিন্তু এতিয়ালৈকে কনফাৰ্ম কৰা নাই আমি ষ্টুডেণ্ট সকলৰ লগত আমি ডিছকাছ কৰি টাইমিংটো কনফাৰ্ম কৰিম আৰু অনলি আমাৰ 25টা ছিট থাকে অ'কে ইয়াৰে 7টা ছিট অলৰেডি বুক হৈছে আমাৰ আৰু কেইটামান ছিট খালী আছে কাৰণ বহুত বেছি ষ্টুডেণ্ট ল'লে আমি যিটো পাৰ্চনেলাইজ এটেনশ্যন সেইটো আমি দিব নোৱাৰোঁ ৰাইট চ' অনলি 25টা ছিট আমি ৰাখোঁ 7টা ছিট অলৰেডি খতম হৈছে অলৰেডি বুক হৈছে অ'কে চ' আপোনালোকৰ হাতত সময় আছে এতিয়াও 14 নৱেম্বৰত ক্লাছ হ'ব যিসকলে আপোনালোকে অফলাইন ক্লাছ জইন কৰিম বুলি ভাবিছে আমাৰ লগত যোগাযোগ কৰিব পাৰে চ' এইবিলাক আমাৰ আগৰ ক্লাছৰ কিছুমান গ্লিমছেছ এইটো আমাৰ শিৱসাগৰ চেণ্টাৰ এইটো আমাৰ যোৰহাট চেণ্টাৰ অ'কে আমাৰ চেণ্টাৰ ক'ত আছে যোৰহাটত আমাৰ চেণ্টাৰ আছে যিটো মেইন ফাৰ্ষ্ট ব্ৰাঞ্চ আমি খুলিছিলোঁ আমাৰ যোৰহাটত আছে দেন আমি তিনিচুকীয়াত আছোঁ শিৱসাগৰত আছোঁ আৰু আমি গুৱাহাটীত আছোঁ এই 4টা জেগাত আমাৰ অফলাইন ক্লাছৰুম চেণ্টাৰ আছে চ' তাত আপোনালোকে গোটেই বস্তুখিনি অফলাইন এক্সপিৰিয়েঞ্চটো আপোনালোকে ল'ব পাৰে ক্লাছৰুমৰ এতিয়া আমি আহোঁ যে ক্লাছৰুমত আমি কোনখিনি বস্তু কাভাৰ কৰিম আমি ক্লাছৰুম কোৰ্চ বুলি যে কৈ আছোঁ ক্লাছৰুম কোৰ্চটোত আমাৰ কোনখিনি বস্তু কাভাৰ কৰিম চ' প্ৰথম কথা বেচিক্স অফ ষ্টক মাৰ্কেট মানে মাৰ্কেটখনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা মাৰ্কেটখনত কি পাৰ্টিচিপেণ্টছ আছে আৰু ডিফাৰেণ্ট এপ্ৰ'চেছ কি হয় মাৰ্কেটৰ পৰা পইচা ইনকাম কৰাৰ সেই গোটেই বস্তুখিনি আমি ডিছকাছ কৰিম ডিফাৰেণ্ট এপ্ৰ'চেছ জাষ্ট এ মিনিট different approaches basics of stock market structure participants and different approaches so ekhini bostu ami discuss korim first class then ahibo amar technical analysis so technical analysis to ki hoy apnaloke hoyto dekha paise agote je apnalokor stock marketor jikhon chart thake so eneke apnaloke dekha pabo এখন চাৰ্ট থাকে ইফালে আপোনাৰ প্ৰাইচবোৰ উঠানমা কৰি থাকে ইফালে আপোনাৰ টাইম থাকে ইফালে আপোনাৰ প্ৰাইচ থাকে সো এখন কোৱা হয় ষ্টক মাৰ্কেটৰ চাৰ্টখন ওকে সো এই চাৰ্টখন কেনেকৈ এনালাইসিস কৰিব লাগে ইয়াতে কি বস্তু থাকে সেই গোটেই বস্তুখিনিৰ ওপৰত আমি ডিসকাস কৰিম সো তাতে আমি ক্যান্ডেলষ্টিক প্যাটাৰ্নছ প্ৰাইচ একচন ইন্ডিকেটৰ্ছ ভলিউম এনালাইসিস এণ্ড এলিয়েট ৱেভ এণ্ড ফিবোনাকি এই গোটেই বস্তুখিনি আমাৰ টেকনিক্যাল এনালাইসিসৰ ভিতৰত কভাৰ কৰা থাকিব দেন বহুত একাডেমিত কি হয় অকল টেকনিক্যাল এনালাইসিসটো ওপৰতে ফোকাস কৰি থৈ দিয়ে কিন্তু মাৰ্কেটত ষ্টক মাৰ্কেটত আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হ'ল ফাণ্ডামেণ্টেল এনালাইসিস যদি আপুনি সুইং আৰু ইনভেষ্টমেণ্ট কৰিম বুলি ভাবিছে আটাইতকৈ যেটো ইম্পৰ্টেণ্ট বস্তু হয় হেতু হৈছে ফাণ্ডামেণ্টেল এনালাইসিস সো এটা খুব সুন্দৰ এক্সাম্পল আছে ফাণ্ডামেণ্টেল এনালাইসিসক লৈ সো এটা সে আপুনি যোৰহাটৰ পৰা গুৱাহাটীলৈ যাব বিচাৰিছে সো আপোনাৰ হাতত কেবাটাও ৰাস্তা আছে ওকে প্ৰথম কথা আপুনি ৰাস্তা দি যাব পাৰে গাড়ী লৈ হেতু ৰাস্তা বেলেগ হ'ব নেক্সট আপুনি যোৰহাটৰ পৰা ট্ৰেইন লৈ আপুনি গুৱাহাটীলৈ যাব পাৰে হেতু ৰাস্তাও বেলেগ হ'ব বা আপুনি ফ্লাইটত যাব পাৰে হেতু ৰাস্তাও ওপৰেদি বেলেগ হ'ব ৰাইট সো ৰাস্তা কেবাটাও আছে বেলেগ ৰাস্তা দি আপুনি যাব পাৰে ৰাইট সো এই ৰাস্তাটো কোনে দেখায় ষ্টক এটা যে ওপৰলৈ যাব কোনফালেদি যাব সেই ৰাস্তাটো মোষ্ট অফ দ্য টাইম টেকনিক্যাল এনালাইসিসে আপোনালোকক ক'ব পাৰে যে কোনফালে ষ্টকটোৰ প্ৰাইচ মুভমেণ্টটো আগবাঢ়িব কিন্তু আমি যে যোৰহাটৰ পৰা গুৱাহাটীলৈ যাম যিহতেই নাযাওঁ আটাইতকৈ যেটো ইম্পৰ্টেণ্ট বস্তু হেতু কি লাগিব আমাক গাড়ীয়ে হওক ট্ৰেইনে হওক প্লেনে হওক কি লাগিব আমাক তেল লাগিব ফুয়েল লাগিব ওকে সেই ফুয়েলটো হৈছে ষ্টক এটাৰ হেতু হৈছে আপোনাৰ ফাণ্ডামেণ্টেলটো ষ্টক এটা আপোনাৰ যদি ফাণ্ডামেণ্টেলি নাথাকে তেতিয়া আপুনি যিমানে তাক ৰাস্তা নেদেখাওক টেকনিক্যাল এনালাইসিস কৰি হে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে ফাণ্ডামেণ্টেলটো থাকিব লাগিব ৰাইট ফাণ্ডামেণ্টেল মানে হৈছে ষ্টকটোৱে যেটো বিজনেছটো ৰিপ্ৰেজেন্ট কৰে সেই বিজনেছটোৰ একচুয়ালি পটেনশিয়াল আছে নে নাই ভাল পাৰফৰ্ম কৰাৰ তো সেই বিজনেছটো এনালাইসিস কৰাটো বহুত জৰুৰী সো তাৰ ভিতৰত আমি কি বস্তু কভাৰ কৰো ইকোনমি এনালাইসিস ইন্ডাষ্ট্ৰি এনালাইসিস কোম্পানী এনালাইসিস ৰেশিও এনালাইসিস এণ্ড কম্পাৰেটিভ ভ্যালুৱেশ্যন ষ্টাডি তো প্ৰথমবাৰৰ বাবে বস্তুখিনি অকমান শুনিবলৈ জটিল যেন লাগিব পাৰে কিন্তু চিন্তা নকৰিব ক্লাছত আমি খুব ধুনীয়াকৈ বস্তুখিনি কভাৰ কৰোঁ তাৰ পিছত আহিব ৰিস্ক মেনেজমেণ্ট এণ্ড পজিশন সাইজিং সো ষ্টক মাৰ্কেট এটা ট্ৰেডিং এটা বিজনেছ হয় ৰাইট সো বিজনেছত আপোনাৰ অলপ ৰিস্ক থাকিবই বাট আমি সেই ৰিস্কটো মেনেজ কেনেকৈ কৰিব লাগে
যদি আপুনি একো নজনাকৈ মাৰ্কেটত সোমাইছে তেতিয়া সেইটো এটা খুব ডাঙৰ ৰিস্ক কিন্তু যদি আপুনি জানি বুজি অলপমান এইখিনি ৰিস্ক আছে মাৰ্কেটত বা এনেকুৱা আমি সেইখিনি কণ্ট্ৰল কৰিবৰ কাৰণে কি কৰিব লাগে সেই বস্তুখিনি কেনেকৈ চাব লাগে সেইটোৰ ওপৰত আমি ডিছকাছ কৰোঁ দেট ইজ ৰিস্ক মেনেজমেণ্ট এণ্ড পজিশ্যন চাইজিং তাৰপিছত আহে আমাৰ ট্ৰেডিং ডিচিপ্লিন আৰু সাইকোলজি ডেভেলপমেণ্ট সো ট্ৰেডিং ডিচিপ্লিনৰ ওপৰত এখন খুব সুন্দৰ কিতাপ আছে কিতাপখন হৈছে আপোনাৰ ট্ৰেডিং ইন দ্য জোন সো এখন কিতাপ ট্ৰেডিং ইন দ্য জোন সো আমাৰ ক্লাছত এই গোটেই কিতাপখনৰ সামাৰিটো আমি বুজাই দিওঁ ওকে আপুনি যদি গুগলত ইউটিউবত য'তে সাৰ্চ কৰে আপুনি গম পাব যে ডিচিপ্লিন ট্ৰেডিং ডিচিপ্লিনৰ কাৰণে তাতকৈ বেষ্ট বুক হৈছে ট্ৰেডিং ইন দ্য জোন ওকে বাই মাৰ্ক ডগলাছ সো এই কিতাপখনৰ গোটেই সামাৰিটো আমি আমাৰ ক্লাছৰুমত পঢ়াই দিওঁ বাট ষ্টিল আপোনালোকে কিতাপখন এবাৰ ষ্টাডি কৰাটো খুবেই জৰুৰী বাট আমাৰ ক্লাছত যিহেতু গোটেই কিতাপখন কভাৰ কৰাটো পচিবল নহয় বাট আমি সামাৰাইজ কৰি দিওঁ যে কোনকেইটা ইম্পৰ্টেণ্ট পইণ্ট আছে আপোনাৰ ট্ৰেডিং ডিচিপ্লিন আৰু সাইকোলজিটো ডেভেলপ কৰাৰ কাৰণে আৰু একেবাৰে লাষ্টত আমি যিটো কৈছিলোঁ 1 year ছুইং ট্ৰেডিং ছাপোৰ্ট যে ক্লাছখিনি শিকাৰ পিছত ক্লাছত আপোনালোকে শিকাৰ পিছত এই বস্তুখিনি শিকাৰ পিছত মাৰ্কেটত কেনেকৈ এপ্লাই কৰিব বস্তুখিনি সেইটো কাৰণে আমি 1 বছৰ আপোনালোকক গাইডেন্স দিওঁ সো এইটো হৈছে আমাৰ কোৰ্চৰ সিলেবাছ আৰু গোটেই কণ্টেণ্ট প্লেনটো অলৰাইট ওকে সো এতিয়া আহিম আমি যিটো মোষ্ট ইম্পৰ্টেণ্ট টপিক সেইটো হৈছে আমাৰ কিমান প্ৰফিট এণ্ড লছ হৈ আছে মাৰ্কেটৰ ওপৰত সো কথাটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ আজিকালি আপোনালোকে দেখা পাইছে যদি ইউটিউব ফ'ল' কৰি আছে যে বহুত ইউটিউবাৰে আপোনালোকৰ প্ৰফিট এণ্ড লছ ফেক কৰি মেলি খুব ডাঙৰ ট্ৰেডাৰ আপোনাৰ বাহিৰত বহুত ডাঙৰ ট্ৰেডাৰ ফচি আছে স্কেম এক্সপ'জ হৈ আছে যে তেওঁলোকে ফেক প্ৰফিট এণ্ড লছ দেখাই মানুহক এটা হোপ দিয়ে যে তেওঁলোকে একচুৱেলি মাৰ্কেটৰ পৰা পইচা ইনকাম কৰি আছে আৰু কিন্তু সেইটো বস্তু হয় একচুৱেলি ট্ৰু নহয় ৰাইট চ' তেওঁলোকে একচুৱেলি কোৰ্চৰ পৰাই পইচা ইনকাম কৰে আৰু মাৰ্কেটৰ পৰা তেওঁলোক আল্টিমেটলি লছতে থাকে চ' কথাটো বহুত ইম্পৰ্টেণ্ট হয় চ' সেইকাৰণে যিকোনো ইউটিউবাৰক আপুনি যেতিয়া ফ'ল' কৰিব ষ্টক মাৰ্কেটত সদায় তেওঁলোকৰ ভেৰিফাইড P&L আপোনালোকে ইনভেষ্টিগেট কৰি ল'ব বহুতে প্ৰফিট স্ক্ৰীনশ্বট এটা দিয়ে বা এসপ্তাহ দুসপ্তাহ এমাহ দুমাহৰ আপোনাৰ প্ৰফিট এণ্ড লছটো শ্বেয়াৰ কৰে কিন্তু এজন ট্ৰেডাৰক আপুনি খুব কম সময়তে জাজ কৰি নল'ব তেওঁৰ কনচিষ্টেঞ্চিটো চাব অ'কে এতিয়া আমি যে আপোনালোকক ভেৰিফাইড P&L শ্বেয়াৰ কৰিম আমি নকওঁ যে এই ভেৰিফাইড P&Lটো চাই আপোনালোকে আমাক ফুল্লি ট্ৰাষ্ট কৰি ল'ব কেতিয়াও নকৰিব সেইটো অ'কে সময় দিয়ক আমাক 1-1.5 বছৰ যিসকলে আমাৰ লগত যোৱা 3 বছৰৰ পৰা আছে তেওঁলোকে জানে আমি জেনুইন নে ফেক বাট আপোনালোক যিহেতু এতিয়া বহুতে নতুনকৈ আমাক বিচাৰি পাইছে চ' সময় দিয়ক আমাক আপোনালোকে 1-1.5 বছৰ 2-3 বছৰ আমি ভেৰিফাইড P&L কণ্টিনিউৱাছ যিমান দিনলৈকে থাকোঁ সিমান দিনলৈকে শ্বেয়াৰ কৰি থাকিম অ'কে চ' আজি ফাৰ্ষ্ট এইটো আমি শ্বেয়াৰ কৰিছোঁ প্ৰত্যেক ছমাহৰ মূৰে আমি আমাৰ ভেৰিফাইড P&L শ্বেয়াৰ কৰি থাকিম অ'কে পুৰা ইউটিউবত আপোনালোকে লিংক পাব সেম লিংকত আপোনালোকে এভৰিথিং ট্ৰান্সপাৰেণ্ট আপোনালোকে দেখা পাব চ' বহুত ফেক গুৰুজ আছে মাৰ্কেটত স্কেমাৰ্ছ আছে তেওঁলোকে কি কৰে আপোনালোকক মিছগাইড কৰে আৰু বহুত হেভি ফিজ লয় তেওঁলোকে টিপছ দিবৰ কাৰণে বা কোৰ্চ বিকিবৰ কাৰণে 100% আপোনালোকে এভইড কৰি থাকিব আৰু আপোনালোকো বহুত স্মাৰ্ট হ'ব লাগিব এইটো ক্ষেত্ৰত যে কোনে কি কৰি আছে অলপমান আপোনালোকে এৱেৰ থাকিব লাগিব যাতে কোনো আপোনালোকৰ কষ্টৰে ঘটা ধন যাতে আপোনালোকৰ কোনো লৈ নাযায় অ'কে চ' সেইটোৱে আমি জাষ্ট আপোনালোকৰ ট্ৰাষ্টটো বিল্ড কৰিবৰ কাৰণে আমাৰ ভেৰিফাইড P&Lৰ লিংকটো এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰি থাকিব আমি এইটো নকওঁ যে এইটো লিংক চাই আপোনালোকে আমাক ফুল্লি ট্ৰাষ্ট কৰি লওক সেইটো নকৰিব যিসকলে আমাক 3 বছৰৰ পৰা ফ'ল' কৰি আছে 2020ৰ পৰা তেওঁলোকে জানে যে আমি কিমান প্ৰফিটেবল বা আমাৰ লগত থাকি তেওঁলোকে কিমান প্ৰফিট এণ্ড লছ পাইছে কিন্তু যিসকলে নতুনকৈ আজি আমাক ফাৰ্ষ্ট এনকাউণ্টাৰ কৰিছে আমাক দেখিছে আপোনালোকে চ' তেওঁলোকে জাষ্ট এইটো ষ্টাৰ্টিং পইণ্ট হিচাপে লওক এইটো ফাৰ্ষ্ট আমাৰ ভেৰিফাইড P&Lৰ লিংক এই লিংকতে আমি আহিবলগীয়া দিনবিলাকত প্ৰত্যেক ছমাহৰ মূৰে অ'কে প্ৰত্যেক ছমাহৰ মূৰে আমি আমাৰ ভেৰিফাইড P&L আপোনালোকৰ লগত আপডেট কৰি থাকিম আপোনালোকে দেখা পাই থাকিব চ' আৰু এটা ইম্পৰ্টেণ্ট কথা মোৰ কেপিটেলটো বহুত বেছি ডাঙৰ নহয় এতিয়া মাৰ্কেটত বহুত ডাঙৰ ট্ৰেডাৰ আছে এটা কথা আছে যে ট্ৰেডাৰ কেতিয়াও ডাঙৰ সৰু নাথাকে ডাঙৰ সৰু কেপিটেল থাকে যদি আপুনি ডাঙৰ কেপিটেল এটা লৈ আপুনি প্ৰফিট কৰিছে আপোনাক বহুতে ডাঙৰ ট্ৰেডাৰ বুলি ক'ব যদি আপুনি সৰু কেপিটেল এটা লৈ প্ৰফিট কৰিছে আপোনাক কোনোবাই সৰু ট্ৰেডাৰ বুলি হাঁহিবও পাৰে অ'কে সেইটো কোনো কথা নহয় যিসকলে একচুৱেলি জানে যে পাৰ্চেণ্টেজ প্ৰফিটটো ইম্পৰ্টেণ্ট হয় মানে কি
আপুনি যদি 1 লাখ টকা লৈ আপুনি 10,000 ইনকাম কৰিছে দেন আপুনি 10% প্ৰফিট পাইছে ৰাইট কিন্তু যদি আপুনি সেম 10% প্ৰফিট আপুনি যদি 10 কোটি টকা আপোনাৰ একাউণ্টত থাকিলে হয় আপুনি 1 crore প্ৰফিট পালে হয় ৰাইট পাৰ্চেন্টেজটো দুইজনৰে সমান ওকে সো আপুনি ক'ব নোৱাৰে যে 10 কোটি টকা লৈ ট্ৰেডাৰ কৰাজন বহুত ভাল ট্ৰেডাৰ ৰাইট কথাটো কি যে ক্যাপিটেল বেছি ক্যাপিটেল কম হেতুৱে ডিফাৰেন্স ওকে বাকি কনসিস্টেন্সি কাৰ কেনেকুৱা বহুত ট্ৰেডাৰ আছে অল ওভাৰ ইন্ডিয়া কাৰ কেনেকুৱা আপোনালোকে নিজে ডিসকাস কৰি নিজে ফলো কৰিব মই যে সেটো কথা কৈছো যে মোৰ ক্যাপিটেল কম বাট আমি কনসিস্টেন্ট হয় আৰু আমাৰ কনসিস্টেন্সিটো আৰু পাৰ্চেন্টেজ প্ৰফিটটোৰ ওপৰত আপোনালোকে ফোকাস কৰিব লাহে লাহে ক্যাপিটেল বাঢ়িব আমাৰ প্ৰফিটটো বাঢ়িব এনেকুৱা নহয় যে মই মাৰ্কেটত পইচা লগাবলৈ ভয় খাওঁ কিন্তু ক্যাপিটেল নাই যেতিয়া এটকা কিটাও নকৰো যে লোন লৈ কাবাবা ধাৰ লৈ পইচা লগাম মাৰ্কেটত ক্যাপিটেল যিমান আছে অলপকে লাহে লাহে কনসিস্টেন্টলি গ্ৰো কৰি থাকিম সো পাৰ্চেন্টেজ প্ৰফিটটোৰ ওপৰত ফোকাস কৰিব আৰু আমাৰ কনসিস্টেন্সিটোৰ ওপৰত ফোকাস কৰিব ৰাইট সো এটা আমি ভেৰিফাইড পেনেলৰ লিংকটোলৈ যাওঁ সো এটো আমাৰ ভেৰিফাইড পেনেল লিংক জিৰোধাৰ এবাৰ ৰিফ্ৰেছ কৰি দিছো লাইভ ওকে সো লাষ্ট 180 ডেজত আমি কিমান কেনেকুৱা ট্ৰেড লৈছো এবাৰ চাব পাৰে সো পাৰ্চেন্টেজ প্ৰফিটৰ ৰিপৰ্ট বেছি ফোকাস কৰিব সো এটো আমাৰ গোডৰেজ প্ৰপাৰ্টিজৰ ট্ৰেড আছিলে জাষ্ট আ মিনিট গোডৰেজ প্ৰপাৰ্টিজৰ ওপৰত ট্ৰেড আছিলে দেন ইয়াতে আমাৰ around 10% প্ৰফিট হৈছে এনবিসিসি ট্ৰেড আছিলে 33% প্ৰফিট হৈছে অল কাৰ্গো ট্ৰেড আছিলে 42% এপ্ৰক্সিমেটলি প্ৰফিট হৈছে এক্সিলিয়া আমি অলপমান এটো একাউণ্টত লছত এৰিছো -2% এনসিসি আমাৰ 9% প্ৰফিট টেক মহিন্দ্ৰা টাটা এলেক্সি 15% আমি লস বুক কৰিছিলো কাৰণ আমি ফিউচাৰটো বৰ ভাল দেখা নাছিলো টাটা এলেক্সি হেতু টাইমত সুইং ট্ৰেডিং হিচাপে টেক মহিন্দ্ৰা আমাৰ 2% লস সেঞ্চুৰী টেক্সটাইল 1% লস ওকে প্ৰফিট খিনি পাৰ্চেন্টেজটো চাব আৰু লসৰ পাৰ্চেন্টেজটো চাব কম প্ৰফিট সৰি কম লস বেছি প্ৰফিট ৰাইট দেন ওপৰত আহো Petel Engineering 25% profit, NTPC 12%, IEX 7% loss, it's okay. Precision Campshaft 24% profit, Suzlon 32% profit, Granules অলপ প্ৰফিটৰ এৰিলো আমি প্ৰফিট বুলি কাউন্ট নকৰো GSCL এটো অকমান ডাউট আছে হা এটোত কি হৈছে জানেনে এটো আপোনাৰ কোম্পানীটো স্প্লিট হৈ গৈছে ষ্টকটো সো স্প্লিট হৈ জানা আমি ডিমাৰ্জ হৈ গৈছে সো এটো 54% ইয়াতে আহিলে আৰু ওপৰত আপোনাৰ অলপমান লস দেখাব দুটাই মিলি আমি ওভাৰঅল প্ৰফিটতে আছো এটো GSCL টেক্সটাইল দেখিছেনে ইয়াতে আপোনাৰ 63% লস দেখালে তো এটো মাইনাস around 9000 আমাৰ লস দেখাইছে ইয়াতে আৰু ইয়াতে আপোনাৰ 14000 প্ৰফিট দেখাইছে সো আলটিমেটলি আমি 5000 এপ্ৰক্সিমেটলি প্ৰফিটে কৰিছো লস হোৱা নাই ওকে এটো কোম্পানী ডিমাৰ্জ হলে আপোনাৰ এনেকুৱা হৈ যায় এটা কোম্পানীত আপোনাৰ বহুত প্ৰফিট দেখায় এটা কোম্পানীত আপোনাৰ বহুত লস দেখায় তো এটো প্ৰ্যাকটিক্যাল এক্সপেৰিয়েন্স আপুনি যেতিয়া কৰিব গম পাব এগেইন অল কাৰ্গো টাৰ্মিনেলস আমাৰ 15% প্ৰফিট নাটকো ফাৰ্মা আমাৰ 11% প্ৰফিট বৰচিল ৰিনিউৱেবলত আমি অলপ লস বুক কৰিছো around 20% লস ওকে বাকি 25% 12% 24% 32% এনেকুৱা আমাৰ প্ৰফিট চলি আছে সো এটো একাউন্ট আমাৰ কমপ্লিটলি আপোনালোকৰ কাৰণে আমি ৰাখিছো ইয়াতে আমাৰ কনসিস্টেন্সিটো আপোনালোকক দেখাই ৰাখিম সো এতিয়ালৈকে আগষ্ট 8 ৰ পৰা আমি কিমান আৰু এইবিলাক সব সুইং ট্ৰেড হা মই কিটাও এফএনত মই ট্ৰেড নলয় আপোনালোকে জানে ফিউচাৰ অপচন মই নিহিকাও মই ট্ৰেডো নলও তাতে এটাও ট্ৰেড লোৱা নাই দেখা পাইছে ৰিপৰ্ট ইজ এম্পটি সো ইকুইটিত আমাৰ এখিনি আমাৰ প্ৰফিট এণ্ড লস আপোনালোকৰ লিংকটো শেয়াৰ কৰি দিছো তাতে গুটেখিনি বস্তু আপোনালোকে চাব পাৰিব নেক্সট এটা আমি আহিম যে হাউ টু কন্টাক্ট আস
ফাৰ্ষ্ট এখন কমন এডমিশ্যন ফৰ্ম আছে আমাৰ চ' ফৰ্মখন আপুনি ফিল আপ কৰি ল'ব পাৰিব চ' কমন এডমিশ্যন ফৰ্মখন ফিল আপ কৰি ল'ব ডেছক্ৰিপশ্যনত আছে তাতে গোটেই লিংক দিয়া আছে গোটেই ইনফৰমেশ্যনখিনি তাতে পাব লগতে আমাক এইটো নম্বৰত কল কৰিব পাৰে 8486399875 এইটো নম্বৰত আপুনি কল কৰিব পাৰে এইটো আমাৰ বিজনেছ নম্বৰ হয় এইটো নম্বৰত আপুনি হোৱাটছএপো কৰিব পাৰে চ' এই তিনিটা ৱেত আপুনি আমাক কণ্টেক্ট কৰিব পাৰে লগতে আমাৰ অফিচৰ লোকেশ্যন আমি আপোনালোকক গুগল মেপত দেখাই দিম তাতে আপুনি আমাৰ অফিচত আহিব পাৰে আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমি ফাইনেন্সৰ খুব ধুনীয়া ধুনীয়া ফ্ৰী কণ্টেণ্ট আমি প্লেন কৰিছোঁ চ' আমাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' গুগল মেপত যদি আপুনি যায় গুগল মেপত আপুনি যদি যায় তাতে ষ্টক মাৰ্কেট ক্লাছৰুম যোৰহাট গুগল মেপত বিচাৰিলে হ'ল নতুবা আমাক কণ্টেক্ট কৰিলে আমি আপোনালোকক গোটেইখিনি বস্তু প্ৰপাৰলি গাইডেঞ্চ দি দিম অ'কে চ' এইটো নম্বৰত আপুনি আপোনালোকক আমাৰ কণ্টেক্ট কৰিব পাৰে চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আহিবলগীয়া দিনবিলাকত আমি খুব ধুনীয়া ধুনীয়া কণ্টেণ্ট প্লেন কৰি আছোঁ চ' আকৌ এবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ